হেল্ল' আপোনাৰ ল'ৰাই মদ খাই অভদ্ৰামি কৰি ফুৰিছে। হেৰি কি ফটোৱাৰ কথা ক'বলৈ আহিছে হে আপুনি? কি ফটোৱা কথা ক'লো বৰা? সি মদ খাই ভাং খাই যি খাই খাই থাকক, তাত মোৰ ক'ব লগা একো নাই, কিন্তু মোৰ ল'ৰাটোকো সি বৰবাদ কৰিছে। সেই আপুনি বৰ বেছি ফটোৱাৰ কথা কৈছে আকৌ দেই। মই আজিলৈকে বাপুদিটো হৈ মই নিজে মাল খাই নাই পোৱা, আৰু মোৰ ল'ৰাটো ক'ৰ পৰা খাব হে? আপুনি কি নিজকে কি বুলি ভাবি আছে মানে হে? নহয় লোকৰ কি বনাম গাই আছে আপুনি হে? কি থানাত কমপ্লেইন দিব লাগে নি হে? বিশ্বাস নাই হয় যদি সোধক তাক, মাতি আনক। হয় বাবু, বাবু দেউতা মাতিছিলে নি? তই বোলে কালি মাল খাই তিনিআলিৰ ওচৰত বোলে উৎপাত কৰিছিলি, হয় নি? কালি বহুত দিনৰ মূৰত বিৰাজক লগ পালোঁ, অকল ফুল এটা খাই দিলোঁ আৰু। বাপেৰেটোৱে মদ নাখায়, তই খাই 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 এনেকুৱা কৰিলি হা? কুকুৰ মোলৈ সাপ এটা লৈ আহিব নোৱাৰিলি? এই ভিডিঅ'টো কেৱল হাঁহি আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, গতিকে কোনেও যেন ভুল নুবুজে।